ৰাতি মানে এটামান বাজিছে কুকুৰটো খুব স্পীডত দৌৰি আছে আমি অলপ সজাগ হৈ থাকোঁ কাৰণ আমি অকলে আছোঁ পথাৰৰ মাজত মানে খুব স্পীডত দৌৰি আমাৰ চাঙৰ তলেদি কুকুৰটো দৌৰিলে কুকে শব্দ এটা আহি মানে তেনেকুৱাতে জেওৰাখনো মানে কিবা এটাই মানে মাৰুককে ভাঙিছে মই তেতিয়া মোৰ পৰিৱেশ ক'লো হাতী আহিল মই গম পাই গ'লো যে এইটো হাতীয়ে হ'ব কাৰণ অন্য কোনো জন্তু আহিলে কুকুৰটোৱে ভুকিলেহেঁতেন ই কিন্তু একদম কুকে শব্দ কৰি পুৰা দৌৰিছে আমি এতিয়া বহি আছোঁ এখন গুৰুত্বপূৰ্ণ ঠাই শিৱসাগৰ জিলাৰ হৰাগুৰি চাপৰি কিয় বিখ্যাত আমি জানো যে ইয়াতে আজান পীৰ চাহাবৰ দৰগাহ আৰু য'ত এটা সম্প্ৰীতিৰ এটা মানে আমাৰ কাৰণে বাৰ্তাবাহক আৰু তেনেকুৱা এখন ঠাইৰ এই চাপৰিটোৰ একেবাৰে শেষ প্ৰান্তত আমাৰ পিছফালে ব্ৰহ্মপুত্ৰ নদী আৰু এইডোখৰতে মোৰ লগত আছে আমাৰ দিখৌমুখৰ হীৰেণ দত্ত আৰু হীৰেণ দত্ত আচলতে বন্যপ্ৰাণী সংৰক্ষণৰ বহুত অভিজ্ঞতাৰ অভিজ্ঞ আৰু লগতে বহুত কাহিনী জানে গোটেই জেগাখিনি লৈ কাৰণ ইয়াতে বহুত কাহিনী হয় নদীৰ পাৰ আৰু ইয়াতে এজাক বনৰীয়া হাতী অহা যোৱা কৰে গতিকে সেই বনৰীয়া হাতীজাক কোনফালেদি কেনেকৈ অহা যোৱা কৰে আৰু তাৰ লগতে তেওঁৰ নিজস্ব এটা ব্যক্তিগত অভিজ্ঞতাও আছে হাতীখিনিৰ সৈতে গতিকে সেই দুইটা কথা ক'বৰ কাৰণে মই কৈছোঁ গতিকে এইটো কেনেকৈ কি হৈছিলে কথাটো বা হাতীজাক কেনেকৈ এইফালে আহে এই গোটেই মানে গোটেই কথাটো হ'ল বাকী এনেকুৱা মানে কি হাতীজাক আচলতে এই হাতীজাক এই অঞ্চলটোতে বিচৰণ কৰে মানে কি নৈ কাষে কাষে ব্ৰহ্মপুত্ৰৰ কাষে কাষে বিচৰণ কৰে চাপৰি আৰু এই গাঁও অঞ্চল মানে ইটো পাৰ সিটো পাৰ কৰি থাকে মানে প্ৰথম কথা হ'ল তাহাঁতৰ ষ্টাৰ্টিং পইণ্টটো হ'ল আমাৰ মানে বিখ্যাত যাদৱ পায়েঙৰ যি মোলাই কাঠনি তাৰ পৰা ষ্টাৰ্ট কৰে মানে ডাউনৰ পৰা আহিলে যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা ষ্টাৰ্ট কৰে তাৰ পৰা আহি হাতীখাল পায় হাতীখালৰ যিহেতু যোৰহাট ডিষ্ট্ৰিক্টত থাকে তাৰপিছত আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টটো তাৰ লগতে লাগি আছে জাজিমুখ হৈ মানে জাজিমুখ দিখৌমুখ দিচাংমুখ মানে তাৰপিছত লাষ্ট দিহিংমুখৰ লাষ্ট পইণ্টটো হ'ল মেডেলা যিখন ৰিজাৰ্ভ আছে তালৈ যায় আৰু এই হাতীজাকৰ এটা বিশেষত্ব আছে মানে গোটেই ছিজনটোৱেই মানে এই চাপৰি আৰু মাজতে খালি মাজুলীলৈ তাহাঁতি অলপ মাজে মাজে ভিতৰৰ মাজুলী গাঁওবোৰলৈ চিফ্ট হৈ যায় কিন্তু সাধাৰণতে এই অঞ্চলবোৰত খৰালি কালতহে বিচৰণ কৰে যেতিয়া খেতি পথাৰবোৰ পিছফালে পথাৰত খেতি থাকে মানে ইণ্টাৰেষ্টিং কথাটো হ'ল এই হাতীজাক আচলতে চাপৰিতহে থাকিব লাগিছিল কাৰণ চাপৰিতটো বিস্তীৰ্ণ এলেকা আছে এতিয়া প্ৰব্লেমটো আগতে হাতী আমাৰ ইয়ালৈ অহা নাছিল আজি পৰাতো 15-20 বছৰ আগতে হাতী আমাৰ ইয়ালৈ অহা নাছিল কিন্তু এতিয়া মানে ৰেগুলাৰ আহে আৰু এইটো মানে এটা নিৰ্দিষ্ট সময়ত আহে আৰু নিৰ্দিষ্ট সময়ত ঘূৰি যোৱা এটা প্ৰক্ৰিয়া আৰম্ভ তাৰমানে এই বৃহত্তৰ দিখৌমুখ এৰিয়া দিখৌমুখ দিচাংমুখ এনেকৈ কৰি গোটেই এৰিয়াটো তাহাঁতি মানে কভাৰ কৰি থাকে মানে কিমান বাৰ আহে হিচাপ কৰিব নোৱাৰে অহা যোৱা চলি থাকে তাত এটা প্ৰব্লেম হ'ল মানে তাত যেহেতু ৰবি শস্য কৰে এই বিস্তীৰ্ণ এলেকাত মানুহৰ পপুলেশ্যনটো বাঢ়ি যোৱাৰ কাৰণে তাত খেতি কৰে তাত চ'লাৰ ফেঞ্চিংটো লগাই দিলে সেইকাৰণে তাহাঁতৰ খাদ্যৰ অভাৱটো হ'ল কাৰণ মাজৰ চাপৰিবোৰ আৰু ইয়াত কি হয় হাতীবোৰৰ এটা স্বভাৱো পৰিৱৰ্তন হ'ল ইয়াত সহজ খাদ্যটো পায় আৰু দিখৌমুখলৈ অহা আৰু এটা কাৰণ আছে দিখৌমুখৰ যিটো আমাৰ ডাউনত যিটো একেবাৰে সীমান্তত ৰূপহীমুখ বুলি যিটো অঞ্চল ব্ৰহ্মপুত্ৰৰ কাষৰীয়া কুমাৰ সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোকৰ মানে মৃৎশিল্পৰ লগত সাধাৰণতে জড়িত সেই মানুহখিনি গাতে লাগি মানে পুৰণি বহুত বছৰ আগতে আমাৰ সেইটো আমি ইমান ভালকৈ গম নাপাম চন তাৰিখটো এটা ছইল কনজাৰ্ভেশ্যন এৰিয়া আছিল শিমলু প্লেণ্টেশ্যন কৰিছিলে আৰু সেইটো মানে ব্লক কৰি থোৱা আছিলে ব্ৰহ্মপুত্ৰৰ খহনীয়াত সেইটো লাহে লাহে নাইকিয়া হৈ গ'ল কিন্তু অৱশিষ্ট এতিয়াও হয়তো ডাঙৰ এৰিয়া আছে তাত নলনি হৈ গ'ল আৰু পানী ধুনীয়াকৈ সুবিধা আছে কাৰণ পানীটো থাকিলে হাতীৰ কাৰণে বিৰাট সুবিধা আৰু ছাঁটো আছে হাতীজাকে সাধাৰণতে তাতে জিৰণি লয় তাৰ পৰাই মানে লাহে লাহে মানে হয়তো আহে আমাৰ খেতি পথাৰলৈ যায় নষ্ট কৰে ইয়াৰ পৰা আকৌ এনেকৈ লাহে লাহে মুভমেণ্ট সেই ছইল কনজাৰ্ভেশ্যন এৰিয়াটো কি বুলি কয় এইটো জেগাটো সেইটো ৰূপহীমুখেই ৰূপহীমুখত আছে ছইল কনজাৰ্ভেশ্যন এৰিয়াটো এইটো পুৰণি এটা অঞ্চল কিন্তু এই কথাটো হ'ল কি তুমি যিটো মোৰ জীৱনত মানে বহুত তিতা মিঠা পৰিৱেশ সংৰক্ষণৰ লগত ঘটিছে বহুত ভাল লগা স্মৃতিও আছে কাৰণ আমি একেবাৰে গ্ৰাছৰুট লেভেলতে সাধাৰণতে কাম কৰোঁ মানে মোৰ নিজৰ এৰিয়াত সাধাৰণতে মই কাম কৰি ভালো পাওঁ আৰু ইয়াতে কি হ'ল পৰিৱেশ সংৰক্ষণৰ এটা পৰিৱেশো গঢ় লৈ উঠিল আমি যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া আটাইতকৈ জমনি কথাটো হ'ল 2001 মানত আমাক মানুহে বলিয়া বুলি কয় মানে কি কাম নাইকিয়া কামত লাগিছ মানে চৰাই মৰা বন্ধ কৰিবলৈ তহঁতি কি এটা কাম নাইকিয়া কাম এইটো চৰাইটো এভেইলেবল গতিকে চৰাই মৰা কামটো বন্ধ কৰা কামটোত লগা মানে কি এইটো কাম নাইকিয়া কিন্তু লাহে লাহে মানুহবোৰ এতিয়া সজাগ হ'ল মানে পৰিৱেশো বাধ্য কৰিছে কিন্তু এই যে মই কৈছোঁ মোৰ জীৱনৰ এটা আটাইতকৈ আমোদজনক আৰু বৰ দুখজনক ঘটনা মোৰ ঘৰটো পথাৰৰ ফালে আছিল মানে এটা নিৰিবিলি পৰিৱেশত আছিল মোৰ চাংঘৰ হাতী সাধাৰণতে কি হয় দিখৌমুখৰ এইটো কি গাঁও ক'ব এইটো আমাৰ গাঁওখন ভৰুলোৱা হয় ভৰুলোৱা গাঁৱৰ যিখন পথাৰ সন্মুখৰ যিখন জকাইচুক পথাৰ তাৰ
মানে পথাৰৰ ফালে মোৰ ঘৰটো আছিল মানে অলপ অকলশৰীয়াকৈ আছিল ডাঙৰ এটা বাউণ্ডেৰী আৰু মোৰ চাংঘৰ আছিল আৰু মোৰ পৰিয়ালত মানে কি হ'ল মোৰ ফেমিলি মেম্বাৰ 4জন মোৰ কেঁচুৱা ছোৱালীজনী দেউতা আছিল আৰু মোৰ পৰিবাৰ ঠিক মানে কথাটো হ'ল কি মই যিহেতু মই এইবোৰ কামত লাগি থাকি খুব বেছি ভাল পাওঁ এই হাতীৰ কি হয় দুটা সাধাৰণতে সকলোৱে জানে হাতী সাধাৰণতে গ্ৰুপত থাকে বুলি কয় সমাজ পাতি বাস কৰে কিন্তু এই হাতীৰ আকৌ দুটামান অলপ বদমাছ টাইপ মানে গুণ্ডা টাইপ হাতী থাকে যিকেইটা গ্ৰুপত নলয় হাতী ছেপাৰেটকৈ থাকে আৰু তাহাঁতি সাধাৰণতে এই দুষ্কাৰ্যবোৰ কৰি ফুৰে আৰু ছেপাৰেটকৈ গৈ তেনেকৈ অলপ এগ্ৰেছিভ হৈ থাকে আৰু তাহাঁতক কাৰণ গ্ৰুপৰ পৰা আঁতৰাই খেদি দিয়া হয় তাহাঁতে মানে গ্ৰুপে তাহাঁতৰ পৰিয়ালৰ মাজত থাকিব নিদিয়ে হয়তো সেইটো কাৰণেও হ'ব পাৰে এই তেনেকুৱা 3টা হাতী সঘনাই আমাৰ তালৈ আহি থাকে ফাৰ্ষ্টত তাহাঁতি আহে তাৰপিছতে গ্ৰুপটো আহে মানে তেনেকুৱা 3টা হাতী আহি পেলাই সৰু মানে আমাৰ যিটো চইল কনজাৰ্ভেশ্যন এৰিয়াৰ উপমুখৰ টাউনত তাতে থাকে ৰাতি দিনত তাত ধুনীয়াকৈ থাকে আৰামছে থাকে ওখ নলনি আছে ৰাতি হ'লে তাহাঁতি অপাৰেশ্যন চলাই ধাননি পথাৰ তাৰপৰা ৰাতিপুৱা হ'লে পথাৰৰ পৰা লাহে লাহে 3টামান বজাত একদম আৰামত খাই বৈ ঘূৰি গুচি যায় বহুত মানে ডাঙৰ গোটেই পথাৰখন তাহাঁতি ঘূৰি ফুৰে বহুত বেছি নষ্ট নকৰে কিন্তু হাতী গ'লে অলপ নষ্ট হ'বই আৰু এইটো মানে আমাৰ মানুহবোৰে কিন্তু ইমান বেছি বেয়াও নাপায় কিন্তু ঘৰ দুৱাৰ তাহাঁতৰ ভঙাৰ কিন্তু প্ৰৱণতা নাই কাৰণ খোৱাটো এভেইলেবল পাই থাকে কিন্তু এবাৰ কি হ'ল এই যে মোৰ দুৰ্ঘটনাটো হ'ল কাৰ ভুলৰ কাৰণে কি হ'ল মই ইমান নাজানো এবাৰ মানে কি হ'ল এটা হাতী কিবা কাৰণ ইঞ্জুৰি হাতী এটা আহিছিল সেই 2টা হাতীৰ লগত 3 নম্বৰটো অলপ ইঞ্জুৰি হাতী আছিল মানুহে ইনফৰমেশ্যনটো পালে মানে যে তাতে আঘাতপ্ৰাপ্ত হাতী এটা আছে সি বৰ বেছিকৈ আঘাত লাগি আছে তাক ট্ৰিটমেণ্টৰ প্ৰয়োজন সেই সময়ত আকৌ আমাৰ মানে খুব ভাল চিনাকি তুমি হয়তো চিনি পোৱা মতপাল বৰা ছাৰ যে IPS অফিচাৰ তেওঁ মানে খুব পৰিৱেশৰ লগত লাগি থকা মানুহ মই খবৰটো দিলোঁ ছাৰ বোলো ইয়াতে হাতী এটা এনেকুৱা ইঞ্জুৰি হাতী আছে কিবা কৰিব পাৰে নি কাৰণ আমাৰ যিটো ৰেস্কিউ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ আছে তেওঁ তাৰ লগত যোগাযোগ কৰিলে প্ৰথম কথাটো হ'ল জেগাটো লোকেট কৰিব লাগে হাতী ট্ৰিটমেণ্টটো আৰু বনৰীয়া হাতী ট্ৰিটমেণ্ট ঘৰচীয়া হাতী নিচিনাকৈ বান্ধি কৰিব নোৱাৰি গতিকে জেগাটো লোকেট কৰিবলৈ হাতী আনিলে ঘৰচীয়া হাতী 2টা মানে জংঘল মানে তালৈ গ'ল ময়ো গৈছোঁ নিজে মোৰ লগত গৈছোঁ ফৰেষ্টৰ মানুহো গৈছে তেতিয়া কি হ'ল হাতী যিকেইটা 2টা ঘৰচীয়া হাতী গৈছিল তাহাঁতি বনৰীয়া হাতীকেইটাৰ ভয়ত ভিতৰলৈ সোমাব নিবিচাৰে মানে কি হয় হাতীটো এনেকুৱা জেগাত আছেগৈ লাষ্টত গম পালেগে হাতীটো মাজত শুই থাকে মানে বহি থাকে 2টা হাতী দুইফালে বাউণ্ডেৰী মানে চিকিউৰিটি ব্যৱস্থাটো কৰি থাকে আৰু গ'লেই খেদি আহে তাৰমানে আঘাতপ্ৰাপ্ত হাতীটোক মাজত লৈ পেলাই মানে প্ৰটেকশ্যনৰ ব্যৱস্থাটো কৰি থাকে এতিয়া কথাটো হ'ল এই যে হাতীটো ট্ৰিটমেণ্টৰটো ব্যৱস্থা কৰিব লাগে 2 দিনমান চেষ্টা কৰিলে হাতীটো আনে প্ৰতিবাৰে লাষ্টত এটা সিদ্ধান্ত ল'লে যে এইটো কৰিব পৰা হ'ব নহ'ব এনেকুৱা কিবা ভাবি থাকোঁতে 3rd ডে মোৰ দুৰ্ঘটনাটো হ'ল মই সঘনাই তালৈ গৈ আছোঁ মানে 3rd ডে মই যেতিয়া গ'লোঁ ঘূৰি আহিলোঁ গধূলি মোৰ পথাৰৰ মাজত ঘৰ তাত কাৰেণ্টৰ ব্যৱস্থা মোৰ নাই মানে আমি লেম্প চাকি ব্যৱহাৰ কৰোঁ মানে কি হয় ৰাতি যেতিয়া খুব বেছি সম্ভৱ এটা মানে ৰাতি 1টামান হৈছে মই গৈ চোৱা নাই আৰু আমাৰ সাধাৰণতে কেঁচুৱা ছোৱালী এজনী আছিলে আমি লেম্পটো জ্বলাই থওঁ মানে কি হয় আমাৰ ডাঙৰ বাউণ্ডেৰী আৰু মানে ঘৰটোৰ তলত আমি সেই সময়ত খেতি পথাৰ দাইছোঁ আৰু আমাৰ ধান মাৰি পেলাই ভঁৰালত চাংঘৰৰ তলত মানে ধানটো ষ্টক কৰি থোৱা আছিল আগফালে মানে এখন টিঙৰ এনেকুৱা হেলনীয়া ঘৰটোৰ পৰা লগাই চালি আছিল তাতে মোৰ বাইকখন আছিল আৰু আমাৰ চাংঘৰটো মানে 4 কোঠালীয়া এটা ঘৰ আৰু মানে দেউতা আগফালে সন্মুখৰ ৰুমটোত শুৱে আমি লাষ্টৰ ফালে আমি 3টা সমুখ ছোৱালীজনী আৰু মাক আমি 3টা ৰাতি 1টামান বাজিছে মোৰ কুকুৰ এটা আছিল মানে এইটো কথা আটাইতকৈ জানিবলগীয়া হয়তো কথা মানে সাধাৰণতে হাতীয়ে কুকুৰ একেবাৰে দেখিব নোৱাৰে মানে পচন্দ নকৰে মানে কি মানে হাতী একেবাৰে বেয়া পায় মানে ৰাতি মানে 1টামান বাজিছে কুকুৰটো খুব স্পীডত দৌৰি আছে আমি অলপ সজাগ হৈ থাকোঁ কাৰণ আমি অকলে আছোঁ পথাৰৰ মাজত মানে খুব স্পীডত দৌৰি আমাৰ চাঙৰ তলেদি কুকুৰটো দৌৰিলে কুকুৰকৈ শব্দ এটা আহি মানে তেনেকুৱাতে জেওৰাখনো মানে কিবা এটাই মানে মাৰুককৈ ভাঙিছে মই তেতিয়া মোৰ পৰিৱেশ ক'লোঁ হাতী আহিল মই গম পাই গ'লোঁ যে এইটো হাতীয়ে হ'ব কাৰণ অন্য কোনো জন্তু আহিলে কুকুৰটোৱে ভুকিলেহেঁতেন ই কিন্তু একদম কুকুৰকৈ শব্দ কৰি পূৰা দৌৰিছে মই ক'লোঁ পৰিবাৰ ক'লোঁ হাতী আহিল হাতী আহিছে বুলি কওঁতে হাতী এটা আহি ডাইৰেক্ট মোৰ বেৰৰ মানে মাজৰ অংশৰ বেৰতে ধাক্কা মাৰিলে খুন্দা মাৰিলে কিন্তু খুন্দাটো চাগে বৰ জোৰত নাছিল কাৰণ কুকুৰটো খেদি আহিছিল মোৰ ঘৰটো মানে অলপ নষ্ট হ'ল কিমান নহ'ল মোৰ এতিয়া লাগিল নহয় ভয় মোৰ দৰ্জাখন পিছফালে এখন আছে আৰু একেবাৰে সন্মুখত এখন দৰ্জা আছে দেউতা আছে সন্মুখৰ ৰুমটোত মাজৰ ৰুমটোত হাতীয়ে খুন্দা মাৰিছে কেনেকুৱা এটা চিটুৱেশ্যন ৰাতি এটা দীঘলীয়া ঘৰ এটাই ঘৰ দীঘলীয়া 4 কোঠা এটা ঘৰ আগফালে এখন চালি দিয়া আছে মোৰ এতিয়া মানে প্ৰচণ্ড ভয় লাগিছে মানে হাতীটো
তিনিটা আমি চাৰিটা মানুহ ওচৰত মানুহ নাই লেম এটা জ্বলি আছে হাতীটোৱে বেৰখনত খুন্দা মাৰিছে এইটো কেনেকুৱা চিটুৱেশ্যন ৰাতি একদম বিৰাট ভয় লাগে তাৰ মাজতো মোৰ পৰিবাৰ অলপ সাহসী আছিল ক'লে এইটো আমি যি হ'লেও কাৰণ ইয়াৰ পৰাতো বাচিব লাগিব কেইটা হাতী আছে আমি গম নাপাওঁ ক'লে আমিতো পলাই গুচি গ'লে নহ'ব দেউতাকতো এৰি থৈ যাব নোৱাৰিম মোৰ দেউতা তেতিয়া 84 দেউতা যথেষ্ট কাণেৰো ভালকৈ নুশুনে দেউতা নিশ্চিন্ত মনে শুই আছে মোক ক'লে দেউতাক আনিব লাগিব আমাৰ যি হয় হ'ব আৰু দেউতাক আমি যেনে তেনে লৈ যাব লাগিব মই দেউতাক জগাইছোঁ যিমানে জগাইছোঁ দেউতাই কৈ থাকে মানে তেওঁ বিৰাট ভয় খাইছে মই তাৰপৰা মুখখনৰ এনেকৈ ধৰোঁ টানি লৈ আহিলোঁ দেউতাই বিৰাট ভয় খাইছে মানে কি হ'ল এইটো মই পিছ দৰ্জাৰ মুখলৈ লৈ আহিলোঁ তাৰপৰা আমি ভাবিলোঁ যে যি হওক আৰু গাঁৱলৈ দৌৰোঁ কোনফালে হাতী আছে চাব 1:30 বজাত মানে আমি 1 বজাতে ষ্টাৰ্ট হৈছে 1:30 বজাৰ কথা আৰু এই মুখখনত দেউতাক ধৰি আছোঁ মই দেউতাক তাৰ মনে কাণৰ ওচৰত এই ক'লে হাতী আহিছে দেউতাই একো বুজি পোৱা নাই কিবা এটা হৈছে আৰু মই এই ছোৱালীজনী ল'লে মই দেউতাক ধৰিলোঁ 3 বছৰ তাই ছোৱালীজনী কোচত ল'লে ৰাতি তেতিয়া কুঁৱলী প্ৰচণ্ড কুঁৱলী পথাৰৰ মাজত কিমান কুঁৱলী পোহৰ চোহৰ একো নাই টৰ্চ চৰ্চ নাই আৰু মোবাইলৰ ব্যৱস্থাটো আমাৰ নাই মোবাইল নাছিল তাৰপিছত আমি ভাবিছোঁ যে আমি গাঁও পালেই বাচি যাম আমি এইফালে হাতী আছেতো ভাবিবলৈ নহ'ল আৰু বোলে কিনাৰত হাতী থাকিব এইটো ভাবিব নাই ষ্টেপটোহে নামিব লাগিব তললৈ নামিব লাগিব হাতী ক'ত আছে আমি নাজানো নামিব লওঁতে পৰিবাৰে আকৌ এটা কথা খুব মানে আচলতে সেই সময়তে মানুহবোৰ খুব হেৰি হৈ থাকিব লাগে মানে সচেতন হৈ থাকিব লাগে লেম্পটো নুমাই থৈ আহিছে নহ'লে কিজানি সেইটো গৈ মোৰ ঘৰটোতো জ্বলি যাব লেম্পটো নুমাই আমি তললৈ নামি আহিলোঁ আমি মানে ক'লেও চোৱা নাই ইমান হেৰি মাজতো লেম্পটো নুমাই থৈ আহিছে মানে সেই কথাটো মোৰ হয়তো মগজুত নাহিলেহেঁতেন মানে নষ্ট হ'লেও হাতীয়ে যি নষ্ট কৰিব কিন্তু ঘৰটো জ্বলি নষ্ট হ'লে মোৰ গোটেইখিনি নষ্ট হৈ যাব তাতোতকৈ জমনি কেছটো আমি দৌৰি আহিলোঁ গাঁৱলৈ গুচি আহিলোঁ গাঁৱত হুলস্থুল লাগি গ'ল হাতীয়ে ঘৰ ভাঙিল গোটেইবোৰে হুলস্থুল কৰি আৰু গাঁৱত মানুহ গোট খালে আৰু তাৰপৰা আমি 2:30 বজাত 3টামান বজাত আমি আৰু চব খেৰৰ নৰা চৰা জ্বলাই আমি গৈছোঁ আৰু মানে ঘৰটো কি কৰিলে চাবলৈ গৈ পালোঁ মোৰ ঘৰটো অলপ বহুত বেছি নষ্ট কৰা নাই আৰু তলত বস্তাবোৰ খালি নাই মাৰিছে কুকুৰটো খেদিয়ে আচলতে কিবা কৈছে তাৰপিছত মই গৈ পালোঁগৈ আমি পালোঁগৈ আৰু জেগাতে ভয় ভয়কৈ মানে ঘৰটোৰ আগতে এটা পুখুৰী আছে হ'লেও শুকান আৰু সেইটো মানে বাউণ্ডেৰীৰ বাহিৰত আমি পাৰ কৰি বিৰাট শব্দ হুলস্থুল কৰি আৰু গৈছোঁ গাঁৱৰ গোটেই মানুহ গৈ পালোঁগৈ মোৰ সেই আগফালে চালিখন ভাগি আছে বাইকখনত পৰি আছে আৰু মানে ঘৰটো অলপ নষ্ট কৰিলে ধানৰ বস্তাবোৰ মানে চিৰিয়েলি ভেলি কৰিলে বস্তা মানে কিবা কৰিলে আমি ভাবিলোঁ 3টা বাজিলে হাতী গ'লগৈ আমি আমাৰ এটাই কৈছে আৰু হাতীয়ে কিন্তু বাইকখন যে চলাই নাচালে বাইকখন তাতে তেনেকৈ আছে মানে সি অলপ জমনি কৰিছে আৰু তাৰপৰা মই ফৰেষ্টৰ মানুহকো খবৰ দিলোঁ মানে কিবা কৰিলোঁ কিন্তু কথাটো হ'ল কি হাতীকেইটা তেতিয়া যোৱাই নাই হাতী তাতে আছে মোৰ কিনাৰত মানে বাহনি এডৰা আছিলে বাঁহ মানে বাউণ্ডেৰীৰ ভিতৰত মোৰ লেট্ৰিনটো আছে আৰু মোৰ তাতে কি হ'ল হাঁহ পুহিছিলোঁ মই 250মান হাঁহ আছিলে সৰু এটা ঘৰ আছিল ছাগলী গঁৰালটো আছে তাতে হাতীকেইটাই বস্তাকেইটা নি ধান খাই আছে চুচৰাই লৈ গ'ল মানে ঘৰটোৰ পৰা আঁতৰাই লৈ কুঁহিয়াৰ কিবা কিবি আছিলে খাই তাতে 3টা হাতী মই 3টা বুলি আমি গম নাপাওঁ তাৰপিছত যেতিয়া শব্দ এটা কৰিলে গ্ৰৰতকৈ আমি আকৌ দৌৰ আৰু চব পুখুৰী চুখুৰীত পৰি বিৰাট জমনিকে পুখুৰী চুখুৰীত পৰি হাতী খেদিবলৈ যোৱা মানুহৰ অৱস্থা বেয়া মানে তাৰপিছত ফৰেষ্টৰ মানুহ আহিলে 3:30 পোহৰ হওঁতে পাইছে তেতিয়া হাতীকেইটা মানে বস্তা এটা টানি 3টা মানে আমাৰ কিনাৰী মথাৰি এটা আছে লাহে লাহে লৈ গৈ আছে মই কেলে কৈছোঁ এইটো মোৰ কাৰণে ভালো আৰু বেয়াও হয়তো ঘৰটো নষ্ট কৰিলে সেইটো বেয়া কিন্তু তাৰ কাৰণে মোৰ এটা লাভ হ'ল গাঁৱৰ মানুহে সিদ্ধান্ত ল'লে যে ইয়াত থাকিব নালাগে আৰু তুমি অকলে সিটো পাৰে আছিলে মানে গাঁৱৰ মানুহে চবে তাতে গোটেই গাঁৱৰ মানুহবোৰ গ'ল আমাৰ গাঁৱৰ মানুহবোৰ সাধাৰণতে সমাজ বহুত ভাল মানে গোটেই গাঁৱৰ মানুহ চব গ'ল চব সামৰা মেলা কিবা কৰিলে আনকি গাড়ী চাড়ী লৈ গ'ল চব বস্তু সেইদিনাই কঢ়িয়াই আনি একেদিনাই মানে চব চিফ্ট কৰি ইয়াত ঘৰ বনোৱা আৰম্ভ কৰিলে মানে ৰাজহুৱাকৈ ঘৰ বনোৱা আৰম্ভ কৰিলে ইয়াত চাংঘৰ আৰম্ভ কৰি দিলে আৰু হয়তো এইটো মোৰ কাৰণে অলপ সৌভাগ্যৰ তাৰপিছতো হাতী কিন্তু বহুতবাৰ মোৰ তালৈ আহিছে মানে সেই ঘৰটোলৈ মানে সেই পথাৰৰ মাজৰ ঘৰটোলৈ বহুতবাৰ আহিছে মানে মোৰ কল চলো আছিলে সেইবোৰ খাইছে মই মানে কি তাৰ কাৰণে মোৰ একো দুখবোধটো নাই মানে কেলে কাৰণ কিবা কুকুৰটো খেদিহে মোৰ ঘৰটো ভাঙিছে ঠিক আৰু সেইটো অহা যোৱা ৰাস্তাত হয়তো হ'ব পাৰে মোৰ ঘৰটো